নমস্কাৰ মই ভাগ্যশ্ৰী আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো প্ৰথমে আমি আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো যে আমি আপোনালোকৰ মাজলৈ এমাহ ধৰি ভিডিঅ' দিব পৰা নাই কাৰণ আমি দুটাই বেলেগ বেলেগ হোষ্টেলত থাকো আৰু আমি কেইদিনমান আগতেহে ঘৰলৈ আহিছো আৰু ঘৰলৈ আহিও আমি ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ বাইদেউ হিমাশ্ৰীতা এতিয়াও নিজৰ এক্সামৰ কামত ব্যস্ত হৈ আছে কিন্তু অতি সোনকালে আমি আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াম এতিয়া মই আপোনালোকৰ মাজলৈ এটি নাচৰ টিউটৰিয়েল লৈ আহিছো নাচটো হৈছে গাঁৱৰে জীয়ৰী যিটো নাচক আপোনালোকে বহুত মৰম দিছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু ভিডিঅ'ৰ লিংকটো ডেসক্ৰিপচনৰ তলত দিয়া আছে আৰু যিসকলে ভিডিঅ'টো এতিয়ালৈকে উপভোগ কৰা নাই তেওঁলোকে ডেসক্ৰিপচনত গৈ ভিডিঅ'টো চাব পাৰে গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আমি দুখন হাত এনেকৈ পিছফালে থৈ দিম তাৰ পিছত হ হাতখনেৰে ধুনীয়াকৈ সাগৰৰ ঢেউৰ দৰে ভাঁজ কৰি আমি কান্ধত থৈ দিম 2 3 ঠিক তেনেদৰে এই বাওঁ হাতখনেৰে এই একেটা ভাঁজেৰে আমি ধুনীয়াকৈ আনি কান্ধত থৈ দিম লগতে আমাৰ বডিটোও যাব আৰু ভৰিখনো সমানে সমানে যাব 1 2 3 4 হ'ল লগতে এইবাৰ দুখন হাত এনেকৈ কঁকালৰ ওচৰত থৈ কঁকাল আৰু হাত এইবাৰ দুয়োতে লৰিব 2 3 4 এইবাৰ এই ষ্টেপটো কৰি আমি চাৰিওফালে ঘূৰিম 1 2 3 4 তাৰপিছত দুখন হাত এবাৰ পেটৰ ওচৰত থৈ পেটৰ পৰা অকণমান দূৰত এনেকৈ থৈ কেনে হাত দুখন আমি ধুনীয়াকৈ পকাই এনেকৈ আনি লাহে লাহে আকৌ একেটা পজিশ্যনত থৈ দিম লগতে বডি মুখ সব যাব একেলগে হাতৰ লগে লগে 1 2 3 4 বডিটো ধুনীয়াকৈ আমাৰ ভাঁজ হ'ব লগতে মূৰটো হাতৰ লগে লগে যাব চকুও লগে লগে যাব হাতখনে একেটা পজিশ্যন ধুনীয়াকৈ পাক মাৰি আনি আমি ধুনীয়াকৈ এনেকৈ লাহেকৈ থৈ দিম মই আকৌ দেখুৱাই দিছোঁ 1 2 3 4 এইবাৰ আমাৰ ভৰিখনো যাব 1 2 ভৰিখন মই জাম্প মাৰি কৰিছোঁ ভৰিৰ আগৰ যিখিনি আমাৰ ভাগ আছে সেইখিনি সহায়ত মই জাম্প কৰিছোঁ 2 3 4 এইবাৰ হ হাতখন এনেকৈ কঁকালৰ ওচৰত থৈ বাওঁ হাতখন অকণমান মূৰৰ ওপৰত থৈ কেনে আমি মানুহজনী এনেকৈ অকণমান হালি দিম আৰু ভৰি আঁঠুটো অকণমান ভাঙি দিম আৰু হাতৰ যিটো মই ভংগিমা দিছোঁ যিটো মই ভাঙি আছোঁ হাতখন সেই এইটো বিহু নাচৰ দৰেই একেই হয় প্ৰায় 1 2 3 4 কঁকালৰ মূৰটো যাব আমাৰ একেলগে এবাৰ এইখন বাওঁ হাতেৰে কান্ধত থৈ হ হাতখন এনেকৈ মেলি কেনে ঠিক তেনেদৰে এইখন হাতেৰেও হ হাতখনেৰে কান্ধত থৈ বাওঁ হাতখন এনেকৈ মেলি কেনে দুবাৰ আমি ইফাল ইফাল কৰিম মই দেখুৱাই দিছোঁ 2 তাৰপিছত 1 2 1 2 তাৰপিছত আমি এইবাৰ জাম্প কৰি কৰিম 1 2 1 2 এইবাৰ দুখন হাত এনেকৈ মেলি ধুনীয়াকৈ সাগৰৰ ঢেউৰ দৰে এনেকৈ ভাঁজ কৰি লগতে আমাৰ কঁকাল আৰু ভৰি সমানে সমানে যাব লগতে মুখখন এবাৰ ইফালে এবাৰ সিফালে আৰু ধুনীয়াকৈ হাতখন এনেকৈ ভাঁজ কৰি সাগৰৰ ঢেউৰ দৰে আমি এনেকৈ লাহে লাহে আগুৱাই আহিম মই দেখুৱাই দিছোঁ 1 2 1 2 1 2 এনেকৈ আমি ৰৈ দিম ধুনীয়াকৈ তাৰপিছত আঙুলিকেইটা এনেকৈ মেলি মেখেলা বা চাদৰ আপোনালোকে য'ত ধৰে এনেকৈ ধুনীয়াকৈ হালি আমি লাহেকৈ এপাক এনেকৈ ঘূৰি দিম তাৰপিছত এই ভংগিমাটো এই ষ্টেপটো মই আপোনালোকক আগতেও দেখুৱাইছোঁ সেই একেটাই ষ্টেপ এনেকৈ ধুনীয়াকৈ হাতখন কঁকালত এখন আৰু মূৰৰ ওপৰত এখন ভৰিখন এনেকৈ ভাঁজ কৰি সম্পূৰ্ণ মানুহজনী হালি 1 2 কঁকালখন লগত যাব 1 2 হ'ল তাৰপিছত এইবাৰ সেই আগৰ দৰে ধুনীয়াকৈ এনেকৈ হালি যোনফালে ঘূৰে আপোনালোকে এবাৰ ইফালে ঘূৰিব পাৰে বা সিফালে ঘূৰিব পাৰে আপোনালোকৰ ইচ্ছা ধুনীয়াকৈ লাহেকৈ এনেকৈ ঘূৰি দিলে হ'ল এবাৰ আমি হাত দুখন এনেকৈ কঁকালত থৈ দিম
আপোনালোকে যেনেকৈ হবে তেনেকৈয়ে ল'ব পাৰে ধুনীয়াকৈ এনেকৈ কঁকালত থৈ দিম থৈ কেনে কঁকাল আৰু হাত দুটা এনেকৈ ভাঁজ কৰিম কৰি কেনে এপাক এনেকৈ হালি কিনে আমি এনেকৈ ধুনীয়াকৈ ঘূৰি দিম ঠিক সেইফালেৰেও সেই একেই কথা এইফালেৰে ধুনীয়াকৈ এনেকৈ কঁকাল আৰু হাত দুটা এনেকৈ ভাঁজ কৰি আমি এনেকৈ ভাঙি দিম আৰু এইবাৰ এই শ কান্ধেৰে আমি এনেকৈ তলফালেৰে ধুনীয়াকৈ এনেকৈ হালি ঘূৰি দিম মই আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ 2 3 4 1 2 3 4 এইবাৰ এই ষ্টেপটো মই আগতেও আপোনালোকক দেখুৱাই দিছিলোঁ যে হাতখন এনেকৈ পেটৰ পৰা অকণমান দূৰত থৈ বডিটো অকণমান হালি কেনে বা মূৰটো অকণমান হালি কেনে বা ভৰিখন এনেকৈ জাম্প কৰি কৰি যিটো ষ্টেপ আছিলে সেইটো মই আগতেও কৈছোঁ ধুনীয়াকৈ এনেকৈ হাতখন এনেকৈ পাক মাৰি আনি যিটো সেই আগৰ পজিশ্যনত এনেকৈ থৈ দিয়া কথাটো মই কৈছিলোঁ যিটো বডি মূৰ ভৰি আৰু হাত সমানে সমানে যাব ধুনীয়াকৈ আৰু মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ ছোৱালী মানুহৰ নাচৰ যিটো গ্ৰেছ সদায় সেইটো হাতৰ মই যিটো কৰি আছোঁ এয়া হাতৰ আগ অংশত থাকে কাৰণ যিহেতু গানটো তেনেই মিহি আৰু খুব সুৰীয়া সেয়েহে হাতকেইখন ধুনীয়াকৈ মেলি মেলি দিলে বা বডিটো ধুনীয়াকৈ এনেকৈ হালি হালি দিলে হাতৰ লগত বা চকুটো যদি এনেকৈ যদি বডিৰ মুভমেণ্টৰ লগত যদি চোৱা যায় ধুনীয়াকৈ তো নাচখন আৰু বেছি ভাল দেখি 1 2 এইবাৰ দুখন হাতেৰে মই আগতে কৈছোঁ যে ইয়াত কেইটামান ষ্টেপ একে একে আছে হাতখন এনেকৈ কঁকালৰ ওচৰত থৈ আৰু এখন হাত মূৰৰ ওপৰত এনেকৈ বিহু নাচৰ যিটো আমাৰ এটা ভংগীমা আছে সেই ভংগীমাটোৱে হয় হাত ভৰিখন এনেকৈ অকণমান ভাঁজ কৰি আমি যিটো আমি দি আছিলোঁ আগতেও মই সেইটো বস্তু কৈছোঁ দেখুৱাই দিছোঁ 2 3 4 1 2 3 লাহে লাহে এনেকৈ দিলেই হ'ল তাৰপিছত এবাৰ দুখন হাত এখন হাতেৰে ধুনীয়াকৈ আঙুলিকেইটা এনেকৈ মেলি কাণৰ ওচৰত থৈ আৰু এখন হাতকে ধুনীয়াকৈ মেলি ঠিক দুখন হাতেৰে এনেকৈ ওলট পালট কৰি কেনে একেটা ভংগীমা এনেকৈ দি কেনে বডিটোও লগতে আমাৰ যাব 1 2 কঁকালখন অকণমান ভাঁজ হ'ব আমি জাম্প মাৰি কৰিম এইটো বস্তু ভৰিখনৰ লগত ভৰিখনৰো কাম আছে ভৰিখন আমি জাম্প মাৰি কৰোঁতে ভৰিখন চাপি যাব 2 3 4 তাৰপিছত ধুনীয়াকৈ এনেকৈ হালি আমি এনেকৈ হাতখন সমান কৰি এনেকৈ বেকাকৈ আমি হালি দিম তাৰপিছত 1 2 3 4 এনেকৈ ঘূৰি দিম তাৰপিছত এই বাওঁ হাতখন আমাৰ মূৰত যাব ধুনীয়াকৈ এনেকৈ এটা কঁকালত ভাঁজ দি বা হাতখন এনেকৈ ভাঁজ দি ধুনীয়াকৈ এনেকৈ আমি বহাৰ পৰা উঠি দিম মই আকৌ এবাৰ কৈ দিছোঁ 1 2 3 4 5 6 এইবাৰ এই চাইডে মুখ হৈ হাত দুখন বুকুৰ সমানে সমানে এনেকৈ ৰাখিম তাৰপিছত হাতখনৰ আঙুলিকেইটা ধুনীয়াকৈ এনেকৈ মেলি লাহেকৈ ওপৰৰ পৰা এনেকৈ আনি তাৰপিছত তলৰ পৰা আনি আকৌ সেই আগৰ পজিশ্যনত এনেকৈ ৰাখি দিম লগতে ভৰিখনৰ এটা জাম্প আছে ধুনীয়া 2 1 2 ভৰিখন বহুত খুব লাহে জাম্প এটা মাৰিলে হ'ল মই দেখুৱাই দিছোঁ 2 3 4 1 2 3 4 তাৰপিছত হাত দুখন এনেকৈ মেলি সাগৰৰ ঢেউৰ দৰে এনেকৈ ভাঁজ কৰি কৰি আমি এটা খজেৰে এটা চিম্পুল খজেৰে আমি গৈ থাকিলে হ'ল এপাক মাৰিম 2 এনেকৈ বাওঁ হাতখন এনেকৈ ইউজ কৰিলে ভৰিখনেৰে যাব লাগিব আৰু হাতখন এনেকৈ ইউজ কৰিলে বাওঁ ভৰিৰে যাব লাগিব সেনেকৈ আমি এটা পাক ল'ম 2 1 2 এনেকৈ কৰি
ধুনীয়াকৈ হাত দুখনৰ এনেকৈ সমান মুদ্ৰাটো এনেকৈ হাতখন সমান মুদ্ৰাৰে কৰি এপাক ঘূৰি দিম ধুনীয়াকৈ লাহেকৈ আৰু আঙুলিকেইটা এনেকৈ মেলি এইবাৰ দুখন হাত আমি এনেকৈ কান্ধত থৈ ধুনীয়াকৈ কান্ধটো লৰাই কেনে লগতে কঁকাল ভৰি চব লৰাই আহি আমি 2 1 2 মই আকৌ এবাৰ দেখুৱাই দিছোঁ এনেকৈ আনি ক'ত থ'ব লাগিব 1 2 কৰি আনি আমি সেই সাইডে মুখ হ'ম এনেকৈ তাৰপিছত গোটেই বডি আৰু কঁকালৰ ভাঙিছোঁ মই এয়া ধুনীয়াকৈ এনেকৈ ভাঙি দিম তাৰপিছত এনেকৈ ঢেউ কৰি আমি আহি যাম হাতৰ মই এইটো দেখুৱাই দিছোঁ 2 আগতে কৈছিলোঁ মই সেইটো 2 ধুনীয়াকৈ এনেকৈ ভাঁজ কৰি সাগৰৰ ঢেউৰ দৰে তাৰপিছত এই ভংগীমাটো এইবাৰ আমি পিছফালেৰে কৰিম 1 যেটো বস্তু মই আগতে এইমাত্ৰ ক'লোঁ 1 2 ধুনীয়াকৈ এনেকৈ পিছফালেৰে আমি এনেকৈ খোজকাঢ়ি কৰি মুভমেণ্ট কৰি গৈ থাকিম তাৰপিছত ধুনীয়াকৈ হাতখন এনেকৈ হাতখন এনেকৈ ভাঁজ কৰি এনেকৈ কান্ধত থৈ দিম লগতে বাওঁ ভৰিখন এনেকৈ পিছফালে যাব এনেকৈ আমি লাহেকৈ ঘূৰি দিম তাৰপিছত দুয়োখন হাত হাত আৰু বাওঁ হাত এনেকৈ ধুনীয়াকৈ লাহে লাহে এনেকৈ ভাঁজ কৰি মাউনটো আমি হালি যাম লগতে এইফালেৰো সেই একেই কথা দেখুৱাই দিছোঁ মই তাৰপিছত ধুনীয়াকৈ এপাক এনেকৈ লাহেকৈ ঘূৰি সেই হাতখনেৰে বাওঁ হাতখনৰ এইটো মুদ্ৰা কৰি হাতখন এনেকৈ হাতৰ আঙুলিকেইটা এনেকৈ মেলি ভৰিখন এনেকৈ ভাঁজ কৰি কেনে অকণমান হালি মূৰটো লগতে হাতৰ লগত যাব ধুনীয়াকৈ আহি মূৰটো আমি ইফালে কৰিম এবাৰ মই ষ্টেপকেইটা মিউজিকৰ লগত কৰি দেখুৱাইছোঁ এইবাৰ আমি লিৰিক্সখিনি কৰিম প্ৰথমতে ধুনীয়াকৈ হাত দুখন এনেকৈ মেলি দিম আঙুলিকেইটাও ধুনীয়াকৈ এনেকৈ মেলি দিম গাঁৱৰে আৰু ভৰিখন ভৰিখন আঁঠুটো এনেকৈ ভাঁজ হ'ব বা আপোনালোকে ইচ্ছা কৰিলে ইফালেও দিব পাৰে গাঁৱৰে জীয়ৰী ক'লে ধুনীয়াকৈ মূৰৰ পৰা এনেকৈ হাতখন পকাই আমি পেটৰ ওচৰত এনেকৈ থৈ দিম আঙুলিকেইটা ধুনীয়াকৈ মেলি দিম 2 3 4 গাঁৱৰে জীয়ৰী এবাৰ সপোনটো ক'লে এনেকৈ ধুনীয়াকৈ বাওঁ হাতৰ ওপৰত এনেকৈ হাতখন থৈ সপোন ভৰিখন পিছফালে যাব সুন্দৰী ক'লে ধুনীয়াকৈ বাওঁ হাতখন এনেকৈ আঙুলিকেইটা মেলি হাতখনৰ এইটো মুদ্ৰা দি আমি ধুনীয়াকৈ হাতখন এনেকৈ লৰাই দিম বডিটো যাব লগতে আমাৰ আপোনালোকে ইচ্ছা কৰিলে কঁকালতো দিব পাৰে বা মেলিও দিব পাৰে গাঁৱৰে জীয়ৰী সপোন ভৰিখন পিছফালে দিম সপোন সুন্দৰী এইবাৰ গাঁৱতে সৰগ প্ৰথমতে এখন হাত এখন ভৰি ভৰি গাঁৱৰ বডিটো অকণমান যাব সৰগ ক'লে ধুনীয়াকৈ হাতখন পকাই দিম আমি গাঁৱতে আঙুলিকেইটা এনেকৈ ধুনীয়াকৈ মূৰৰ ওপৰত ধুনীয়াকৈ এনেকৈ মেলি সৰগ মই আকৌ দেখুৱাই দিছোঁ গাঁৱতেই সৰগ ৰচুময় কৰি ধুনীয়াকৈ বাওঁ হাতেৰে এনেকৈ পকাই দিম হাতখন ৰচুময় এনেকৈও দিব পাৰে আপোনালোকে এনেকৈও দিব পাৰি আপোনালোকৰ ইচ্ছা গাঁৱতেই সৰগ
ৰচুময় মাটিতে সৰগ ৰচুময় এবাৰ আঙুলিকেইটা এবাৰ এনেকৈ কৰি দেৱতাই ধুনীয়াকৈ ওপৰৰ পৰা এনেকৈ ধুনীয়াকৈ পকাই কিনে বডিটোও যাব মুখও যাব ভৰিও যাব ভৰিৰে আমি ষ্টাৰ্ট কৰিম এনেকৈ 1 2 3 4 বাওঁভৰিটো পিছফালে যাব বডিটোও যাব দেৱতাই 1 2 আমি তলফালে চাম এনেকৈ হাতখন কঁকালৰ ওচৰত থাকিব বাওঁ হাতখন এইখিনি মানত আৰু ভৰিখন বাওঁ ভৰি পিছফালে যাব দেৱতাই ৰ লাগি চাই এবাৰ আমি ছেকেণ্ড মিউজিকটো কৰিম তাৰ কাৰণে ধুনীয়াকৈ আঙুলিকেইটা এনেকৈ মেলি লৈ ধুনীয়াকৈ হাতখন এনেকৈ ভাঁজ কৰি 1 2 লাহে লাহে ধুনীয়াকৈ এনেকৈ কৰি আমি কান্ধত থৈ দিম বাওঁফালেৰো সেই একেই কথা 1 2 3 4 লগতে আমাৰ বডি আৰু ভৰিখনো যাব আৰু এটা কথা মই আগতেও কৈছিলোঁ যে কি ছোৱালী মানুহৰ নাচৰ গ্ৰেছ এইখিনি বস্তুত থাকে সেইকাৰণে ধুনীয়াকৈ আঙুলিকেইটা এনেকৈ মেলি মেলি দিলে নাচখন আৰু বেছি ভাল দেখি মই আকৌ এবাৰ কৰি দেখুৱাইছোঁ লগতে বডিটো যাব আমাৰ লাহেকৈ 1 2 এইখিনি বস্তু 1 2 3 4 ভৰিখনৰ লগত কৰিলে বডিটো আকৌ আৰু বেছি ওলাই আহিব মই দেখুৱাই দিছোঁ ভৰিখন এবাৰ 1 2 3 4 1 2 লাহে লাহে 3 4 ভৰিখন অকণমান সামান্য গেপ দি আমি এনেকৈ গৈ থাকিলে হ'ল খালি আৰু বাওঁফালেৰো সেই একেই কথা হ'ব এইখন ভৰিৰে বাওঁ ভৰিৰে 1 2 3 4 মই আকৌ এবাৰ কৰি দেখুৱাইছোঁ 2 3 4 1 2 3 4 এইবাৰ হাতৰ আঙুলিকেইটা এনেদৰে এই মুদ্ৰা কৰি ধুনীয়াকৈ এবাৰ তলফালে অলপ আৰু এবাৰ ওপৰৰ ফালে 1 2 এনেকৈ 1 2 হাতৰ মুদ্ৰাকেইটা ধুনীয়াকৈ অকণমান জ্বৰত আনি দিম আমি 2 এনেদৰে লগতে মই আকৌ দেখুৱাই দিছোঁ বডিটোও যাব আমাৰ লগতে ধুনীয়াকৈ 1 2 অকণমান জ্বৰত আনি দিলে হ'ল কিন্তু জ্বৰটোত অকণমান লাস্যভাৱে থাকিব লাগে মই দেখুৱাই দিছোঁ কঁকালৰ লগত কঁকালখন দেখুৱাই দিছোঁ 2 3 ভৰিখনো যাব আমাৰ 4 এবাৰ মই গোটেইখিনি দেখুৱাই দিছোঁ একেবাৰে 1 এয়া 2 3 4 এইবাৰ আছে বিহু বিহুটো সকলোৱে জানেই সেইকাৰণে আপোনালোকৰ ইচ্ছামতে যিকোনো ষ্টেপ দিব পাৰে বিহুৰ তথাপিও মই এবাৰ দেখুৱাই দিছোঁ 1 2 3 4 5 6 7 8 এইবাৰ কৰিম আমি অন্তৰা ধুনীয়া গ'লে হাতখন এনেকৈ ধুনীয়াকৈ এনেকৈ টানি আনি মানে ভাঁজ কৰি আনি লগতে বডিটো যাব মন মোৰ ক'লে ধুনীয়াকৈ সোমাম আমি এনেকৈ বুকখন আৰু পেটটো অকণমান সোমোৱাই যাব লগতে পিঠিখনো ভাঁজ হ'ব মন মোৰ কুমলীয়া গ'লে হাতখন ধুনীয়াকৈ বুকুৰ চাৰিওফালে এনেকৈ ভাঁজ কৰি নিব লাগিব মন মোৰ কুমলীয়া বাহু দুটি মোৰ ধুনীয়াকৈ বাহুৰ হাত দুখন থৈ ভৰিখনৰ আগ অংশ এটা এনেকৈ আমি সহায় লৈ জাম্প কৰিম লহপহীয়া ক'লে গৈ এনেকৈ আহিম কিন্তু আপোনালোকৰ যেনেকৈ ইচ্ছা এনেকৈ ধৰিব পাৰে বা হাতখন এনেকৈ ধৰিব পাৰে বাহু দুটি মোৰ লহপহীয়া এইবাৰ এটা মিউজিক আছে
এটা সাধাৰণ ষ্টেপ 1 2 3 4 এইফালে এনেকৈ দিম 1 2 3 4 ধুনীয়া মূৰটো দুবাৰ আহে বাৰু এইবাৰ মই দেখুৱাই দিছোঁ 1 2 এখন হাত সিফালে থ'ম আৰু এখন হাত এইফালে হাতৰ লগত থ'ম 1 2 ভৰিখনো যাব কঁকালখনো যাব হাতখন এইখন হাত ইয়াতে থ'ম এইখিনি বস্তুত থ'ম 1 2 জাম্প কৰিম আমি এটা এনেকৈ 1 2 3 4 ধুনীয়াকৈ কঁকাল আৰু ভৰি এনেকৈ ভাঁজ হ'ব 1 2 কাকনো সাৱটিব খুজি এইবাৰ অলিয়া বলিয়া হয় ধুনীয়াকৈ এটা আঙুলি এনেকৈ মূৰৰ ইফালে দেখোঁ অলিয়া বলিয়া ভৰিৰ এটা চিম্পুল খজ দিলেই হ'ল কাকনো সাৱটিব খোজে অলিয়া বলিয়া হয় ক'লে আমি ধুনীয়াকৈ এটা লাজ কৰাৰ এটা হাতখন এটা মুদ্ৰা দিম এনেকৈ ধুনীয়া এটা চকু ঢাক খাব অকণমান অলিয়া হয় এইবাৰ হাতকেইখন আমি এনেকৈ চিধা কৰি ধুনীয়াকৈ এইখন হাতেৰে এনেকৈ ঢেউ তুলি তুলি হাতকেইখন আমি অকণমান এনেকৈ চুই দিলে হ'ল দেহৰ বৰণ মোৰ বডিটো যাব লগতে এয়া 1 2 তাৰপিছত এইখন হাতে এই মুদ্ৰাটো কৰি আমি এখন হাতত ধুনীয়াকৈ অকণমান এনেকৈ লাৰি কেনে 1 2 1 2 1 2 3 1 2 3 মই আকৌ দেখুৱাই দিছোঁ দেহৰ বৰণ মোৰ চম্পা ফুলিয়া ভৰিখন আহিব লগতে তাৰপিছত চুলিৰ বৰণ মোৰ এন্ধাৰ কলীয়া এই চুলিৰ বৰণটো আমি ধুনীয়াকৈ এনেকৈ মানুহজনী বেণ্ড হৈ ল'ম অকণমান বেকা হৈ ল'ম তাৰপিছত ধুনীয়াকৈ হাতত এই মুদ্ৰাটো কৰি ছাইডৰ পৰা ধুনীয়াকৈ লাহে লাহেকৈ চুলিৰ বৰণ মোৰ এন্ধাৰ ক'লে আমি এইটো ষ্টেপ দিম ধুনীয়াকৈ চুলিৰ বৰণ মোৰ 1 2 3 তাৰপিছত এন্ধাৰ কলীয়া বুলি ক'লে হাতখন এনেকৈ মূৰত থৈ দিম আমি চুলিখিনিত লাৰিলে হ'ল এন্ধাৰ কঁকাল আৰু ভৰিও ভাঙিব 1 2 তাৰপিছত চম্পা ফুলিয়া চুলিৰ বৰণ মোৰ এন্ধাৰ কলীয়া খোজত মলয়া বয় এটা চিম্পুল খজ খালি আমি নাচৰ ভংগীমাৰ লগত আহিব লাগিব এইটো এনেকৈ আপোনালোকে হাতখন য'ত ধৰে মেখেলা বা চাদৰ য'ত ধৰে আপোনালোকৰ ইচ্ছা খোজত মলয়া চিম্পুল ষ্টেপ এটা খোজত মলয়া ভৰিখন এবাৰ ছাইডত আৰু এবাৰ পিছত এবাৰ ছাইডত এবাৰ পিছত বডিটো যাব লগতে খোজত মলয়া বয় তাৰপিছত এবাৰ গাঁৱৰে ধাননিৰে গাঁৱৰে ধুনীয়াকৈ আঙুলিকেইটা এনেকৈ মেলি আমি গাঁৱৰে দেখুৱাম গাঁৱৰে 1 2 এইবাৰ ধাননি ক'লে আমি এই ষ্টেপটোৰ কাৰণে এইটো মুদ্ৰা ল'ম আৰু এখন হাতৰ একেটাই মুদ্ৰা এনেকৈ তুলিম ধাননিখিনি ধাননিৰে এটা সৰু খজ এটা দি গ'লে এনেকৈ গৈ থাকিলে হ'ল ধাননিৰে গাঁৱৰে ধাননিৰে মই ক'লে মই দেখুৱাম বা এনেকৈ দেখুৱাব পাৰে ময়ে ধুনীয়াকৈ দাৱনি ক'লে আমি ছাইডৰ পৰা এনেকৈ ধুনীয়াকৈ আনি মানুহজনী এনেকৈ আমি বেকা হৈ অকণমান আহিম আৰু বডিৰ ষ্টাইলটো এনেকুৱা হ'ব গাঁৱৰে ধাননিৰে ময়ে দাৱনি মুগাৰে 1 2 3 4 মুগা ক'লে এবাৰ ইফালে ৰিহাখনি মুগাৰে ৰিহাখনিৰ ময়ে বোৱনি
এবাৰ মুকলিমূৰীয়া ধুনীয়াকৈ হাতখন এনেকৈ ছাইডৰ পৰা টানি ভৰিখন এনেকৈ থাকিব মুকলিমূৰীয়া 1 2 চেনেহ নিজৰা এনেকৈ ধুনীয়াকৈ দিম বা আপোনালোকে এনেকৈও দিব পাৰে আপোনালোকৰ ইচ্ছা মুকলিমূৰীয়া চেনেহ নিজৰা লুইতপকীয়া ক'লে 1 2 হাতকেইখন জৰালৈকে আমি ধুনীয়াকৈ এনেকৈ বাগৰি যাম 1 2 তলৰ পৰা এনেকৈ বাগৰি যায় আখাৰু যে ধুনীয়াকৈ সন্মুখৰ পৰা হাত দুখন এনেকৈ আনি আমি বুকুৰ ওচৰত থৈ দিম শেষ তলৰ পৰা ওপৰলৈকে আজি নাই শেষ আজি নাই তাৰপিছত জিৰ এটা জাম্প এটা কৰি নাচিম এইটো আমি ভৰিৰ আগৰ অংকৰ সহায় লৈ জিৰ নাচোন নাচে ইয়াতে ভৰি হাত কঁকালো যাব একেলগে ৰমকে ঝমকে সাজোন কাছে ভৰিখন চিম্পুল খোজ দি আহিলে হ'ল জিৰ নাচোন নাচে ৰমকে ঝমকে 1 2 মোক সাগৰে ধুনীয়াকৈ সাৱটি লয় ইয়াতে মাজতে এটা সৰুকৈ মিউজিক আছে আপোনালোকে এনেকৈ ধৰি দিব পাৰে বা এনেকৈও দিব পাৰে আপোনালোকৰ ইচ্ছা 1 2 1 2 আকৌ এবাৰ আছে মোক সাগৰে সাৱটি 1 2 3 4 আজিৰ টিউটৰিয়েলটো চাই আপোনালোকে ভাল পালে আৰু আমি আপলোড কৰা ভিডিঅ'সমূহৰ কোনকেইটা ভিডিঅ'ৰ টিউটৰিয়েল আপোনালোকে বিচাৰে সেই ভিডিঅ'কেইটাৰ নাম তলত কমেণ্ট বক্সত জনাই দিব আৰু লগতে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ